বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি এটা বিশেষ কাৰণৰ বাবে এই সংবাদমেল আয়োজন কৰিছোঁ। যেহেতু হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি 6 মাহ হ'ল চৰকাৰ তেখেতে গঠন কৰিছে আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যি এটা মেণ্ডেট দিছে আৰু সেই ধুনীয়াকৈ এটা মেণ্ডেট পোৱাৰ পিছত হাগ্ৰামা মহলিৰী ডাঙৰীয়া আজি বিজেপিৰ লগত এলায়েন্সত গভৰ্ণমেণ্ট আজি তেখেতে চৰকাৰ চলাই আছে। খুব ধুনীয়াকৈ চৰকাৰটো চলাব লাগে, আমিও বিচাৰোঁ। কিন্তু কথাটো হৈছে যে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছদিনাৰ পৰাই হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ কাষতে লাগি থকা কিছুমান BPF দলৰ নেতা কৰ্মীয়ে পুনৰবাৰ আজি বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিবলৈ গৈ আছে। আমি দেখা পাই আছোঁ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ যি ডাবল ৰোল লোৱা এটা পলিটিক্স, তেখেতে যি দুইমুখা ৰাজনীতি আজিৰ দিনত আৰম্ভ কৰি আছে, সেই বস্তুটো আমি আজিৰ দিনত পৰিলক্ষিত হৈছোঁ বা দেখা পাইছোঁ। কাৰণ এই দাউৰাও দেখাব নাৰ্জাৰী, কোনোবা বনজিত, কোনোবা মঞ্জিল, তেওঁলোকে আজি BPF দলৰ CWC লিডাৰ হয়, কোনোবা BPF দলৰ ভাল নেতা কৰ্মী হয় তেওঁলোকে। আৰু এই BPF দলৰ পদত থাকি ফালে BPF দলৰ কৰ্মী হৈ থকা সত্ত্বে তেওঁলোকে আজি ফিল্ডত নামি ফালে জনজাতি সুৰক্ষাৰ কাৰণত তেওঁলোকে আজি মেমৰেণ্ডাম দিয়ে ডিচিক BTCত ইভেকশ্যন হ'ব লাগে। আৰু তেওঁলোকে বৰ্তমান যোৱা দুদিনমান আগতো মই দেখা পাইছোঁ পৰহি দিনৰ প্ৰেছ মিটত যে দাউৰাও দেখাব নাৰ্জাৰী, কোনোবা বনজিত, কোনোবা মঞ্জিল, তেওঁলোকে লগ লাগি ফালে আজি আমাৰ কি কৰিছে ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে বুলি আজি ডিবেট আছাম 50-50 পুনৰবাৰ বড়োলেণ্ড তেওঁলোকে ডিমাণ্ড কৰি আছে। তেনেকুৱা অনৈতিক কাৰ্যবিলাক আজিৰ দিনত পুনৰবাৰ তেওঁলোকে আজিৰ দিনত আৰম্ভ কৰি আছে। আচলতে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে? নিশ্চয় ইয়াতে হাগ্ৰামা মহলিৰী ডাঙৰীয়া জড়িত হৈ আছে। BPFৰ একাংশ নেতা কৰ্মীয়ে দি ফালে হাগ্ৰামা মহলিৰী ডাঙৰীয়া বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিব আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া NDAৰ লগত থাকি ফালে BJPৰ লগত লগ লাগি ফালে হাগ্ৰামা মহলিৰী ডাঙৰীয়া আকৌ পুনৰবাৰ চৰকাৰ চলাব। এইটো কেনেধৰণৰ কথা? হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ স্থিতিটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিব লাগে। তেখেতৰ যি ডাবল ৰোল পলিটিক্সটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু এই দাউৰাও দেখাব নাৰ্জাৰী নকুন হয়। এই আমাৰ যোৱা BTC নিৰ্বাচনৰ পিছত যেতিয়া হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল, MLA ইলেকশ্যনৰ আগত আমাৰ কাৰিগাঁৱৰ যি ঘটনা হৈ গৈছে, সেই কাৰিগাঁৱত আমাৰ চাওতাল আদিবাসী ভাইসকলৰ লগত বড়োৰ মাজত যি এটা সংঘাতৰ সৃষ্টি হৈছিল, সেই সংঘাতৰ সৃষ্টিৰ মূল কাৰণবিলাক দাউৰাও দেখাব নাৰ্জাৰী তেওঁলোকে জড়িত হৈ আছে বুলি আমি জানো। কাৰণ দাউৰাও দেখাব নাৰ্জাৰীহঁতে ৰাতিপুৱা গৈ ফালে ঘটনাটো সৰুৰ পৰা ডাঙৰ তেওঁলোকে সৃষ্টি কৰিছিলে, তেওঁলোকে ঘটনাটো বিশৃংখলাৰ সৃষ্টি কৰিছিলে। এই দাউৰাও দেখাব নাৰ্জাৰীবিলাকৰ নিচিনা নেতাবিলাকে আজি বড়োলেণ্ডত পুনৰবাৰ অশান্তি সৃষ্টি কৰি আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়া যেনেকৈ হাতীৰ দেখুওৱা দাঁতটো বেলেগ থাকে, খোৱা দাঁতটো বেলেগ থাকে, ঠিক তেনেকুৱা ব্যক্তি হৈছে আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই তেনেকুৱা ডাবল ৰোল আজিৰ দিনত লৈ আছে আৰু লৈ ফালে ৰাইজক মাজত এটা তাৰমানে ভেকু ভাৱনা লগাই পেলাই তেখেতে এটা খেল খেলি আছে আৰু ৰাইজক তেখেতে বুৰ্বক বনাই আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ। তেখেতৰ যি ডাবল পলিটিক্সৰ ৰুলছ তেখেতে লৈছে, এই ৰুলটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যেনেকুৱাকৈ মেণ্ডেট দিছে, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ভোটাৰসকলে একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক ভোট প্ৰদান কৰিছে। আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া এতিয়া তেওঁলোককে উচ্ছেদ কৰিবৰ কাৰণে হাগ্ৰামা মহলিৰী ডাঙৰীয়া একাংশ বাহিনীক পিছফালে দি লগাই দিছে আৰু তেওঁলোকে গৈ ফালে ডিচিক মেমৰেণ্ডাম দিয়ে, কোনোবা দাউৰাও দেখাব নাৰ্জাৰী, মঞ্জিল, বনজিতে গৈ ফালে। আচলতে ঘটনাটো কি? হাগ্ৰামাই উচ্ছেদ কৰিব বিচাৰিছে, নহ'লে তেওঁলোকে আজি কেনেকুৱাকৈ গৈ ফালে আজি ডিচিক মেমৰেণ্ডাম দিব পাৰে? তেনেকুৱা কাৰ্যকলাপবিলাক আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই BTC চলাবলৈ গৈ আছে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি বড়োলেণ্ডৰ প্ৰত্যেক জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ 18টা ভাষিক ব্যক্তিসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰক। শান্তিৰ বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিব নালাগে। প্ৰমোদ বড়ো যোৱা 5টা বছৰ বড়োলেণ্ডত কোনো বড়ো সৃষ্টি নাছিল, কোনো অশান্তিৰ সৃষ্টি নাছিল, কোনো ঘৰ জ্বলাজলিৰ সৃষ্টি নাছিল। আজি সকলো জাতি জনগোষ্ঠীৰ মানুহে মিলা প্ৰীতিৰে চলিব পাৰিছিল। কিন্তু হাগ্ৰামা মহলিৰী ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে পুনৰবাৰ বড়োলেণ্ডবাসী ৰাইজে এই ঘটনাবিলাক দেখিবলৈ পাই আছে। আৰু অনাগত দিনতো আপোনালোকে দেখিবলৈ পাব যে হাগ্ৰামা মহলিৰী ডাঙৰীয়া চৰকাৰ চলাকালীন ৰাইজে কেতিয়াও শান্তিৰে টোপনি মাৰিব নোৱাৰিব, ৰাইজক কেতিয়াও হাগ্ৰামা মহলিৰী ডাঙৰীয়া নিৰাপত্তা দিব নোৱাৰিব। গতিকে আমি ধিক্কাৰ জনাইছোঁ হাগ্ৰামা মহলিৰী ডাঙৰীয়াক। এই কথাটো একদম স্পষ্ট, যি কাৰিগৰ ঘটনা সাঁওতাল আৰু আমাৰ আদিবাসী ভাইসকলৰ লগত আৰু বড়ো মানুহৰ লগত যি এটা বিভেদ সৃষ্টি হৈছিল কাৰিগাঁৱত, সেই কাৰিগাঁৱত সৰু সৰু কেঁচুৱাবিলাকে ৰিলিফ কেম্পত থাকিব লগা হৈছে। এই ঘটনাৰ পিছফালেও একমাত্ৰ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ নেতা কৰ্মীবিলাকে লগ লাগি পেলাই অশান্তিৰ সৃষ্টি বড়োলেণ্ডত তেওঁলোকে সৃষ্টি কৰিছে। ঘটনাটো দাউৰাও দেখাব নাৰ্জাৰী, বনজিত, মঞ্জিল তেওঁলোকে গৈ ফালে ৰাতিপুৱা ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে ডাঙৰকৈ এই ঘটনাটো তেওঁলোকে উস্কাই ফালে এইটো ডাঙৰ কৰি দিছে। একদম স্পষ্ট ঘটনা আৰু নিজ চকুৰে আমি বস্তুবিলাক দেখা
দেখা পাইছোঁ আৰু ৰিলিফ কেম্পত মই নিজে ভিজিট কৰিছোঁ অন্তৰত দুখ লাগে ইয়াৰে জলবায়ু পাই পেলাই মানুহবিলাকে আজি ডাঙৰ দীঘল হৈছে আমি ইয়াৰে মানুহ সৰু সৰু কেঁচুৱা লৈ পেলাই মানুহবিলাক ৰিলিফ কেম্পত থাকিব লগা হৈছে হাগ্ৰামা মহলিৰি ডাঙৰীয়াৰ BTCত যেতিয়া নেকি এতিয়া চৰকাৰ তেখেতে চলাই আছে যিকোনো ঘটনা হ'লে হাগ্ৰামা মহলিৰি ডাঙৰীয়াই কেতিয়াও অন্তৰেৰে নলয় তেখেত তৃতীয় পক্ষ চতুৰ্থ পক্ষ হাগ্ৰামা মহলিৰি ডাঙৰীয়াই বিচাৰি থাকে তেখেতে পক্ষ বিচাৰি থাকে আৰু ঘটনাটো ইতিমধ্যে ডাঙৰ হৈ যাই থাকে আৰু এতিয়া যে ছেপাৰেট ষ্টেট বৰ্ডাৰলেণ্ড লাগে বুলি তেওঁলোকে দাউৰাও দেখাম নাৰ্জাৰীয়ে ডিমাণ্ড কৰি আছে ইয়াতে কোন জড়িত হৈ আছে দাউৰাও দেখাম নাৰ্জাৰীৰ লগত এইটো হাগ্ৰামা মহলিৰি ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে বঞ্জিত মঞ্জিল দাউৰাও দেখাম নাৰ্জাৰী কোন দলৰ পাৰ্টিৰ নেতা হয় কাৰ নেতৃত্ব ছত্ৰছায়াত থাকি পেলাই তেওঁলোকে কাম কাজ কৰি আছে এই ঘটনাবিলাক হাগ্ৰামা মহলিৰি ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে এটা সময়ত প্ৰমোদ বড়ো চৰকাৰ চলাকালীন কিবা ঘটনা হ'লে হাগ্ৰামা মহলিৰি ডাঙৰীয়াই বাৰ বাৰ আপচুক জগৰীয়া কৰিব লগা হৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াক জগৰীয়া কৰিব লগা হৈছিল যে আপচুৱে BTC চলাই আছে প্ৰমোদ বড়ো ডাঙৰীয়াই BTC চলাই আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCত অশান্তি হৈছে তেনেকুৱাকৈ অভিযোগ আপচুক আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক দিয়া আছিল এতিয়া যে বড়োলেণ্ড ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে এই ঘটনাটো বা এই কথাটো যে তেওঁলোকে যে প্ৰেছ মিট দিছে এইটোও কি কালি পৰহি হাগ্ৰামা মহলিৰি ডাঙৰীয়াই ক'ব নেকি যে আপচুৱে পুনৰবাৰ দাউৰাও দেখাম নাৰ্জাৰী বা বঞ্জিত মঞ্জিলক লগাই পেলাই ছেপাৰেট ষ্টেট লাগে বড়োলেণ্ড লাগে বুলি তেওঁলোকে আন্দোলন কৰিবৰ কাৰণে ব্লু প্ৰিণ্ট ৰচনা কৰি আছে বুলি না প্ৰমোদ বড়োই ৰচনা কৰি আছে এই কথাটো হাগ্ৰামা মহলিৰি ডাঙৰীয়াই এতিয়া স্পষ্টীকৰণ দিব লাগে যে দাউৰাও দেখাম নাৰ্জাৰী কোনটো দলৰ মানুহ হয় কোনটো দলৰ আজি তেওঁলোকে ৱাৰ্কাৰ হয় বঞ্জিত মঞ্জিল কোনটো দলৰ আজিৰ দিনত ৱাৰ্কাৰ হয় বুলি এই কথাটো হাগ্ৰামা মহলিৰি ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে